স্কুলবিলাক যেতিয়া প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব বিশেষকৈ এম ই স্কুলৰ ক্ষেত্ৰত যোৱা ছামাৰ ছেশ্যনত মই এটা কুৱেশ্যন আনিছিলোঁ আৰু মাননীয় মন্ত্ৰী মহোদয়ে মোক ভাৰ্বেলি ৰিপ্লাই দিছিলে পজিটিভে আছিলে ৰিপ্লাইটো যে যিবোৰ স্কুলত ছাত্ৰ সংখ্যা বেছি এম ই স্কুল ছাৰ ছাত্ৰ সংখ্যা বেছি তাত 3 পৰা 5 যাতে কৰা হয় আৰু মাননীয় মন্ত্ৰীয়ে কৈছিলে যে এইটো আমি পজিটিভলি ল'ম সেইটো কি হৈ আছে এইটো জানিলে ভাল হ'ব তাৰপিছত ছাৰ একদম লাষ্ট যিটো আনচাৰ কণ্ট্ৰেকচুৱেল টিচাৰৰ এইটো আদালতত বিবেচনাধীন হৈ আছে বুলি মাননীয় মন্ত্ৰীয়ে কৈছে হয় আদালতত আছে কাৰণেই কৈছে কিন্তু মই মাননীয় মন্ত্ৰীক অনুৰোধ কৰিছোঁ যে এই বিষয়টো বহুত দিনৰ পৰা ওলমি আছে আপোনালোকে যদি কিবা এটা ভাল সিদ্ধান্ত লয় এই মানুহখিনিৰ জীৱনলৈ এটা সকাহ আহিব আৰু ফিক্সড পেৰ যিটো কথা ফিক্সড পেটো আদালতে অলৰেডি ছাৰ জাজমেণ্ট দিছে দিয়াৰ পিছতো মই যোৱা ছেশ্যনত এইটো উঠাইছিলোঁ গভৰ্ণমেণ্টে কৈছিলে আমি সুপ্ৰিম কোৰ্টত যাম ইমান চেলেঞ্জিং মোডত নগৈ যদি অলপ বুজাবুজিত গৈ যদি ফিক্সড পেৰ মানুহখিনিক অলপ কিবা এটা কৰি দিয়ে ভাল হ'ব আৰু লাষ্ট ছাৰ মোৰ কথাটো হ'ল মাননীয় মন্ত্ৰী মহোদয়ে যিটো ইছ্যু ডেট আৰু এফেক্ট ডেটৰ কথাটো ক'লে এইটো ছাৰ ক্লাৰিকেল মিষ্টেক আৰু মাননীয় মন্ত্ৰী মহোদয়ে যোৱা ছেশ্যনত এগ্ৰী কৰিছিলে গতিকে এই কথাটো ছাৰ যদি পজিটিভলি কিবা ভাবে মোৰ বোধেৰে ভাল হ'ব এইখিনি থেংক ইউ মাননীয় অধ্যক্ষ মহোদয় তেখেতে যিটো বিষয় উত্থাপন কৰিছে এই বিষয়টোৰ সম্পৰ্কে মই তেখেতক জনাব বিচাৰোঁ যে যিটো ইছ্যু ডেট আৰু ৰিকগনিশ্যন ডেট আছে এইটো সম্পৰ্কে সঁচা ক'বলৈ হ'লে ময়ো অনুভৱ কৰোঁ যে যিখিনি বিদ্যালয় ইয়াৰ দ্বাৰা এফেক্টেড হৈছে তেখেতসকলৰ কোনো তেনেকুৱাকৈ দুখ নাছিলে তেখেতসকলে সময়তে এই যিখিনি আবেদন পত্ৰ দিবলৈ সেইখিনি তেখেতে দাখিল কৰিছিল পৰৱৰ্তী সময়ত 3 বছৰৰ কাৰণে গোটেই বিষয়টো বন্ধ কৰি ৰখা হৈছিলে আৰু তাৰ পিছত যেতিয়া তেখেতসকলৰ সেই ইছ্যু কৰা হ'ল তেতিয়া সময় পাৰ হৈ গৈছিল কিছু স্কুলৰ ক্ষেত্ৰত গতিকে এইটো ক্ষেত্ৰত মই অনুভৱ কৰোঁ যে এইটো ক্ষেত্ৰত আমি সকলোৱে এটা ইতিবাচক দৃষ্টিভংগী লোৱাটো ভাল সেই হিচাপে আমি ডিপাৰ্টমেণ্টৰ ভিতৰতো আমি এটা ফাইল মুভ কৰিছোঁ আৰু আশা কৰোঁ যে আমি গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত এই বিষয়টো আমি হয়তো সমাপ্ত কৰিবলৈ সক্ষম হ'ম মই আকৌ এবাৰ কৈছোঁ যে এই ক্ষেত্ৰত মই কিন্তু অনুভৱ কৰোঁ যে যিসমূহ বিদ্যালয় এই আওতাত নাহিলে তেখেতসকলৰ এই ক্ষেত্ৰত কিন্তু কোনো দুখ নাছিলে তেখেতসকলে সময়তে জমা দিছিলে কিন্তু বিভাগীয় বিভিন্ন কাৰণতে হওক তেখেতসকলক যেতিয়া যিটো স্বীকৃতি দিয়া হ'ল এই স্বীকৃতি দিয়াৰ সময়ত দেৰি হোৱাৰ বাবে কিছু ক্ষেত্ৰত কিছু স্কুল আওতাৰ বাহিৰত পৰি গ'ল গতিকে এই ক্ষেত্ৰত তেখেতসকলৰ ক্ষেত্ৰতে ইতিবাচক দৃষ্টিভংগী ল'বলৈ আমি চেষ্টা কৰি আছোঁ আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পায় বেছি বেছি শ্বেয়াৰ কৰি বেলেগক জনাই দিবলৈ নাপাহৰিব।